Good morning from Sibsagar. এতিয়া উঠি জলদি গা পা ধুই ফ্ৰেছ হৈ লৈ যাব লাগে যেহেতু সময় 9টা বাজিলে এতিয়া বঢ়িয়াকৈ উঠি তাৰপাছত আমি ভাবিছোঁ অগ্নিনাথ মন্দিৰতো যাম আপোনালোককো দেখুৱাম আৰু এইফালে ই শুয়ে আছে এই হিৰক দৌ উঠ জলদি যাব লাগে দেৰি হ'ল কিমান হ'বা আৰু বা পুৰা টোপনি বিছনা পুৰা ভাল পাইছি তাৰপাছত এইফালে আছে ইহঁত নিকুৰা এইফালে আছে ৰোহিত এতিয়া আমি ইয়াত বঢ়িয়াকৈ জলদি গা পা ধুই ফ্ৰেছ হৈ লৈ যাব লাগে যেহেতু সময় হ'ল এতিয়া 8টা 9টাই বাজিব আৰু 10 মিনিট বাকী আছে বঢ়িয়াকৈ গা পা ধুই লৈ ফ্ৰেছ হৈ লৈ জলদি যাব লাগে তো হৈ গ'ল আমাৰ ওলোৱাটা প্ৰায় 11টাই বাজি গ'ল এতিয়া মানে ইয়াত বেগ চেক থৈ যাম আৰু গোটেইবিলাক চব চাই জয়দৌল শিৱদৌল ৰংঘৰ কাৰেংঘৰ এইবিলাক সকলো চাই অগ্নিনাথ মন্দিৰ যাম তাৰ পৰা ইয়াৰ পৰা মানে বেগবোৰ লৈ ডাইৰেক্ট আমি কোলাঘাট গুচি যাম ওলাওঁতে বহুত যিহেতু দেৰি হৈ গ'ল এতিয়া বেগবোৰ ইয়াতে থৈ যাম আৰু এইফালে ইয়াতে সকলো ৰেডি হৈছে তো আমি আহি পালোঁ মন্দিৰ এতিয়া ইয়াত ধূপ চাকি কিবা কিবি অলপ লৈ লওঁ ইয়াতে লৈ তাত জ্বলাম আৰু তো ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ আৰু এয়া হৈছে মূল গেট আৰু মানুহ চাওক বা মানুহটো সদায় এনেকুৱা মানুহ হয় নে আজি দেওবাৰ কাৰণে ইমান মানুহ হৈছে ক'ব নোৱাৰোঁ বহুত মানুহৰ ভিৰ আৰু বহুত দূৰৰ পৰা লাইন আছে আৰু বহুতে হয়তো বা ইয়াত থকা প্ৰত্যেকজন মানুহৰ হয়তো বহুত দিনৰ পৰা সপোন আছিলে এই মন্দিৰলৈ অহা আজি আৰু বহুতো হয়তো আশা লৈ আহিছে সেই আশা সকলোৰে পূৰণ হওক আৰু আমাৰ কোনো ধৰণৰ প্লেনিং নাছিল দিয়ক তো এতিয়া বঢ়িয়াকৈ ইয়াত হাত ভৰি ধুই লওক হাত ভৰি ধুই আগত আমি কলচীত গংগাৰ জল দিম তো হৈ গ'ল সকলো আমি এতিয়া সকলোৱে অলপ অলপ ইয়াত ধূপ খাই লওঁ অগ্নিনাথ মন্দিৰৰ পৰা আমি নেক্সট এতিয়া আহি পালোঁ কাৰেংঘৰ এতিয়া কাৰেংঘৰটো চাম চাই পেলাই নেক্সট আৰু বেলেগ চাব যাম আৰু এতিয়া কাৰেংঘৰ সোমাই লওঁ তো এয়াই হৈছে কাৰেংঘৰ এতিয়া অলপ ভিতৰৰ ভাগ আপোনালোকক দেখুৱাব চেষ্টা কৰিম কেনেকুৱা কি আগতে বহুতে দেখিছেই বাৰু কিন্তু হ'লেও এবাৰ মোৰ ভিডিঅ'ত দেখাব চেষ্টা কৰিম আৰু এই কাৰেংঘৰৰ তলাতল ঘৰৰ তলেৰে সংযোগ আছে তলেৰে মানে অহা যোৱা কৰিব পাৰি এতিয়া বাৰু বন্ধ আছে এইবোৰ আপুনিতো ক'লে এতিয়া ক'ত কি পাই যায় ঠিকেই নাই আপুনি আৰু ওলাই আহিবই নোৱাৰিব আৰু এই যে খিৰিকীবোৰ দেখিছে এই খিৰিকীবোৰত আগতে চাকি জ্বলাইছিলে এই খিৰিকীবোৰত আৰু বেৰবোৰ চাওকচোন R+D বিভিন্ন ধৰণৰ নাম লিখি গোটেই বেৰবোৰ বেয়া কৰি দিছে আৰু এইবিলাক আগতে মাটিমাহ বৰা চাউল শিলিখাৰ কয়লা পানী বেলৰ আঠা আৰু শামুক আদি বিভিন্ন ধৰণৰ বস্তুৰে বনাইছিলে তো আমি কাৰেংঘৰৰ পৰা আহিলোঁ এতিয়া ইয়াতে জয়দৌলত এপাক সোমাই পেলাই নেক্সট যাম আমি শিৱদৌলত আৰু ইয়াতে টিকট কাটিব লাগে টিকটৰ দাম হৈছে মাত্ৰ অনলি 5 rupees তাৰপাছত ইফালে ফটোশ্বুট চলি আছে আৰু এইটো ভিতৰত সোমাব দিয়া নাই নিদিয়ে গম নাপায় কাৰণে ভিতৰ চাইডে যোৱা নাই আৰু ইয়াতে বাহিৰত কেইখনমান ফটোশ্বুট উঠি কিনে যাম আৰু ইয়াৰ পৰা আৰু আমি আহি পালোঁ এতিয়া ৰংঘৰ আৰু ইয়াত মানে টিকটৰ চিষ্টেমটো অলপ বেলেগ আপুনি অফলাইন টিকট কাটিলে অফলাইন অনলাইন কাটিলে অনলাইন মানে অফলাইন টিকট কাটি অনলাইন পে'মেণ্ট কৰিব নোৱাৰে বম জ্বালা আমি আহি পালোঁ এতিয়া নেক্সট ৰংঘৰ আৰু এইফালে আছে মোৰ কাষতে ৰংঘৰটো আপোনালোকক দেখাই আছোঁ 1 2 3 এইটো ৰংঘৰ এতিয়া যাম ইয়াত ভিতৰত অলপ চাম কেনেকুৱা কি আৰু আহি ভালে লাগিছে আৰু যিহেতু এতিয়া সময়ো বহুত কমি আহিছে এতিয়া আমি নেক্সট গোলাঘাটে যাম চাগে কাৰণ আজি ৰাস্তাটো ভুল হ'ল সেইকাৰণে বহুত টাইম লাগি গ'ল ইফালে যাওঁতে মেপে আমাক ভুল ৰাস্তা দেখাই দিলে সেইকাৰণে ইয়াতে এতিয়া অকণ বহি লৈছোঁ আৰু এইফালে ৰংঘৰটো আপোনাক একবাৰ দেখাই দিছোঁ তো ব'লক এতিয়া অলপ ওপৰলৈ যাওঁ আৰু এইটোতে আগতে ৰজা মহাৰাজাই বহি ইয়াৰ পৰা ম'হৰ যুঁজ বিহু আদি উপভোগ কৰিছিলে আৰু ইয়াতে কিছুমানে কি কৰিছে নিজৰ নামবিলাক লিখি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ প্লাছ লিখি থৈ গৈছে এতিয়া গোটেই ৱালবোৰতো আছে ইয়াতে আছে অজয় প্লাছ নেহা কাৰেংঘৰত যেনেকৈ মানে লিখি থৈছিল ইয়াতো ঠিক তেনেকৈ মানে নামবিলাক লিখি গোটেই বেৰবোৰ বেয়া কৰি দিছে গোটেই বেৰবোৰ নষ্ট হৈ গৈছে ক'ত ইয়াতে ম'হ যুঁজ আছিল ন আৰু এতিয়া চাওক M+P M+R এইবোৰ এৰুৱাই দিছে পুৰা নাম লিখি চাওকচোন নাম লিখি বেৰখন কেনেকুৱা কৰি দিছে আৰু এইটোৱে হৈছে
ৰংঘৰৰ ওপৰ ভাগটো আৰু ওপৰ ভাগটো মানে নাওৰ চেপত বনোৱা হৈছে নাওৰ ওলোটা চেপত এই ওপৰ ভাগটো বনোৱা হৈছে তো আমি আহি পালোঁ এতিয়া তলাতল ঘৰ আৰু এইটো হৈছে তলাতল ঘৰৰ ওপৰ অংশখিনি আৰু ইয়াত তলেৰে গ'লে বোলে বাট বিচাৰি নাপায় আগতে শুনিছিলোঁ ঘৰৰ মানুহে কৈছিলে যে তলাতল ঘৰত গ'লে আৰু ওলাই আহিব নোৱাৰিবি আজি চাম এবাৰ যাই আমি বিচাৰি যাম এতিয়া তলৰ ফালে গৈ আছোঁ আমি ভয়ো লাগিছে মাজে মাজে ৰাস্তা হেৰাই যায় নেকি ক'ব নোৱাৰোঁ দেই যিটো কাৰোবাৰ টুপি এটা আছে মানুহৰ নে বেলেগৰ ক'ব নোৱাৰোঁ এতিয়া আমি ভিতৰৰ চাইডে সোমাই আছোঁ আন্ধাৰ কেউফালে এইটো হৈছে তলাতল ঘৰ চাৰিওফালে আন্ধাৰ ইয়াত বাট হেৰাই গ'লে আৰু বিচাৰি পোৱাটো কঠিন আছে এইটোৰ ভিতৰত কি আছে এইটো ভিতৰত সোমাই যাওঁ ব'ল এইটোৰ ভিতৰত সোমাই যাওঁ আৰু আপোনালোকে বনোৱা চিষ্টেমটো চাওকচোন মাজত এটা শিল দিছে দি কি চিষ্টেমত বনাইছিলে আচৰিত কিন্তু সেনেকৈ এটা মাজত শিল দিয়ে আৰু চাৰিওফালেকে বেলেগ এটা চিষ্টেমত বনাইছিলে আৰু এয়া চাওক ষ্টাইলবিলাক আচলতে বেলেগ আছিল কিন্তু আৰু এইটোৱে আছিল নেকি আচলতে তলেৰে যোৱা বাটটো এতিয়া বন্ধ আছে চাগে আৰু এইকেইটা হৈছে বৰটোপ আৰু এইটোৱে আছিল আজি আমাৰ ৰুম আৰু গোটেইবিলাক চাম বুলি ভাবিছিলোঁ কিন্তু সময় সুবিধা নিমিলিলে দেৰি হৈ গ'ল সেইকাৰণে গোটেইবিলাক বস্তু চাব নোৱাৰিলোঁ আৰু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ আৰু এইখনেই হৈছে নামদাং শিলৰ আকৌ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ আৰু এই দলংখন এটা শিলেৰে কাটি কাটি বনোৱা হৈছিল এটা শিলৰ পৰা 60 মিটাৰ দীঘল এখন শিলৰ আকৌ